এইবিলাকেই হৈছে মানুহৰ জীৱন। এনেকুৱা সমাজ ব্যৱস্থাতে আমি জীয়াই থাকিবলগীয়া হৈছে। এনেহেন বিপদতো মই ফুটা কৰি এটাও বিচাৰি নাপালোঁ। গাঁওখনৰ প্ৰতি ঘৰ মানুহলৈকে গ'লোঁ। মোৰ লগত সমাজত একে শাৰীতে বহা সেই নদাই ভদাই কণ ল'ৰা কণ বাপ চবৰে ওচৰলৈকে মই গ'লোঁ, কিন্তু কোনেও মোক 10 টকা এটা দিও সহায় কৰিব নোৱাৰিলে। মোৰ বিপদত তেওঁলোকে যিমানেই ক'লোঁ একাৰণে শুনিলে আৰু আনখন কাণেদি উলিয়াইহে দিলে, কিন্তু কোনেও মোক সঁহাৰি নজনালে। সিফালে সেই ছোৱালীজনীৰ অসুখটো দিনক দিনে বেছি হৈ গৈহে আছে। ডাক্তৰক দেখুৱাটো দূৰৰ কথা, পিল এটা কিনিবলৈ মোৰ হাতত 10 টকা পইচা নাই। অ' দেউতা, আপুনিনো কি চিন্তা কৰি আছে ইমান? মোৰ গাটো দিনক দিনে বৰ বেছিকৈ বেয়া লাগিব ধৰিছে। আপুনি মোক কিবা কৰি যেন তেনে টাউনৰ ডক্তৰ এজনক দেখাই আনক দেউতা, নহ'লে মই আৰু জীয়াই নাথাকিম। মাজনী, মই তোৰ কথাকেই চিন্তা কৰি আছোঁ। তোৰ কাৰণে মই গাঁৱৰ প্ৰতিঘৰ মানুহৰ ওচৰলৈকে গ'লোঁ, কিন্তু কোনেও মোক এই বিপদত সহায় নকৰিলে। কি কৰিবি মাজনী? 200 ঘৰ মানুহ, তাৰে মাত্ৰ 10 ঘৰ মানুহে আমি দুখীয়া। অৱশ্যে এটা মানুহ আছে বুজিছ, কিন্তু তাৰ ওচৰলৈ মই যাওঁ কেনেকে? আপুনি ৰমেনৰ কথা কৈছে নি দেউতা? মাজনী, ৰমেনৰ কথা কৈছোঁ। ৰমেনৰ কথা কৈছোঁ। সি বৰ ভাল মানুহ মাজনী। সেই আগৰ বিপদবিলাকত সিয়ে মোক বহুত সহায় কৰি থৈছে, কিন্তু এতিয়া মই তাৰ ওচৰলৈ কোন নাকেৰে যাওঁ? সমাজৰ লগতে ময়ো তাক সেই ব্ৰইলাৰ পোহাৰ কাৰণেই এঘৰীয়া কৰি থৈছোঁ। এতিয়া মই তাৰ ওচৰলৈকে যাম বুজিছ মাজনী। আমাৰ দৰে মানসিকতা তাৰ নাই। সি বহুত ভাল ল'ৰা বুজিছ। সমাজত তাৰ নিচিনা কোনো এটা ল'ৰাৰ মানসিকতা নাই। মই গ'লে সি মোক কেতিয়াও বিমুখ নকৰে বুজিছ। পিছে কি হ'ব, সিদিনা সেই মাৰৰ সেই শ্ৰাদ্ধটো পাতোঁতে গোটেই গাঁৱৰ মানুহবিলাকক ধুমধামেৰে খোৱালোঁ, কিন্তু তাক আমি গমেই নিদিলোঁ। সি বাৰু অন্তৰত কম দুখ পাইছেনে হে? এতিয়া বাৰু কি সতেৰে মই তাৰ গুৰিলৈ যাম? তথাপিতো তাৰ গুৰিলৈ মই যাবই লাগিব বুজিছ। দেউতা, আপুনি ৰমেন দাৰ ওচৰলৈকে যাব। ৰমেন দা বৰ ভাল মানুহ। তেওঁ গ'লে মানুহক সহায় নকৰাকৈ নাথাকে দেউতা। আপোনালোকেহে তেওঁ ব্ৰইলাৰ পোহাৰ কাৰণে এঘৰীয়া কৰি ৰাখিছে। বুজিছ, মই আজি তাৰ ওচৰলৈকে যাম বুজিছ। তই চিন্তা নকৰিবি। তোক দেখুৱাবৰ কাৰণে মই তাৰ ওচৰৰ পৰাই টকা আনিম। সি সহায় কৰিবই। ৰমেন, কোননো? মই লেলাকাই। বহকচোন, মই আহিছোঁ বাৰু, ৰ'বচোন। ৰৈছোঁ, আহা। লেলা দাদা? হয়। বহুত দিনৰ মূৰত আহিলেও। আহকচোন, আহক, ভিতৰলৈকে আহক। হ'ব দিয়া। ইয়াতে বহকচোন, বহুত গৰম পৰিছে বুজিছেনে? হয়, নক'বা বুজিছানে, গৰমত একো কৰিবই নোৱাৰি বুজিছা। বহাচোন, বহা, তুমি ওচৰতে বহা। হয়। কি উদ্দেশ্য লৈ আহিলেনো? এনেইতো আপোনাৰ দেখা দেখি নাই, নিশ্চয় কিবা উদ্দেশ্য লৈ আহিছে চাগে। উদ্দেশ্য লৈ আহিছোঁ বুজিছা। পিছে হেৰি নহয়, তোমাৰ ব্যৱসায় বাণিজ্য কেনে চলিছে? ব্যৱসায় বাণিজ্য ভালে চলিছে বাইদেউ বুজিছেনে। এই পৰহি আকৌ নতুনকে পোৱালি ভৰালো, আগৰ দুচাম বেচিলো। তাৰপিছতে আপোনাৰ জাৰ্চি গৰুজনী ঠিকে আছে, খালি ছাগলীকেইটা ৰাখিবলৈ অকণ প্ৰব্লেম হৈছে। বৰ ভাল কৰিছা বুজিছা, বৰ ভাল কৰিছা। হয়, আপুনিনো কি উদ্দেশ্য লৈ আহিলে আমাৰ ফালে? কিনো ক'বা হে ৰমেন, হয়, তোমাৰ ওচৰলৈ একেবাৰে শেষ পৰ্যায়তহে আহিছোঁ বুজিছা। তোমাৰ ওচৰত বৰ ডাঙৰ অন্যায় কৰিলোঁ ৰমেন। সমাজৰ স্বাৰ্থত লগত লাগিয়ে মই তোমাক অন্যায় কৰিলোঁ, মোক বেয়া নাপাবা বুজিছা। বেয়া পাম কওকচোন বাৰু কথাখিনি। সেই সামান্য সেই ব্ৰইলাৰ পোহাৰ কাৰণেই তোমাক এই সমাজৰ পৰা আমি এঘৰীয়া কৰি ৰাখিব লগা হৈছে বুজিছা। এইটো বৰ দুখৰ বিষয়। ধৈৰ্য ধৰকচোন ককাইদেউ, ইমাননো কিয় দুখ কৰিছে? আপোনাৰ কি এনে বিপদ হৈছে?
ইমান দুখত কথাখিনি কৈছে যে কওকচোন মই যিমানলৈকে পাৰোঁ আপোনাক সহায় কৰিম কওকচোন আপুনি খুলি কথাখিনি মোক আজি এমাহমান ধৰি ছোৱালীজনীৰ অসুখ বুজিছা আৰু তাইক পিল এটা খুৱাবলৈও মোৰ পইচা এটা নাই ডাক্তৰ তালৈ দিয়াটো দূৰৰ কথা গোটেই গাঁওখন ঘূৰিও মই ফুটা কৰি এটাও বিচাৰি নাপালোঁ গাঁওখনত 200 ঘৰ মানুহ বুজিছা ৰমেন তাৰ ভিতৰত মাত্ৰ আমি কি 10 ঘৰ মানুহ দুখীয়া কিন্তু কোনেও মোৰ কথা নুশুনিলে সেইকাৰণে উলিয়াই দিলে শেষত উপায়ন্তৰ হৈ মই সেই তোমাৰ ওচৰলৈ আহিলোঁ তুমি মোক এই বিপদত সহায় কৰা ৰমেন সহায় কৰা নহ'লে মোৰ আৰু কোনো উপায় নাই মই যিমানখিনি পাৰোঁ আপোনাক সহায় কৰিম এই পৰহি পোৱালি ভৰাইছোঁহে নতুনকৈ ভালেখিনি পইচা লাগে নহয় বাইদেউ তথাপিতো সেই দানা পানী কিনি খুৱাবলৈকে পইচা কেইটামান বেংকত আছে এতিয়া আপোনাক মই লগতে দি পঠাব নোৱাৰিম মই বেংকলৈকে যাম বুজিছে বেংকৰ পৰা উলিয়াই আনি সন্ধিয়ালৈকে আপোনাৰ ঘৰত গৈ মই নিজে দি থৈ আহিমগৈ আৰু গৰুজনীৰ কথা যে কৈছে হয় সেই গৰুজনী মোক দিব নালাগে বাইদেউ আপুনি গৰুজনীৰ পৰা যিকণ গাখীৰ ওলায় সেইকণে আপুনি খাবচোন আপোনাৰ বয়স হৈছে গাখীৰ পানী অকণ খাব লাগে সেই গৰুজনী আপুনি নিজেই ৰাখিব আপোনাৰ যেতিয়াই সুবিধা হ'ব তেতিয়াই মোক পইচাকেইটা ঘূৰাই দিবহি আপুনি চিন্তা কৰিব নালাগে ছোৱালীজনীক চহৰৰ ভাল ডক্তৰক দেখুৱাই তাই ভালকৈ ট্ৰিটমেণ্টটো কৰক তাই কিবা এটা হ'লে মোৰে বেয়া লাগিব শুনি আপুনি চিন্তা নকৰিব বাইদেউ মই আপোনাক সহায় কৰিম হ'ব ৰমেন হ'ব তোমালোকৰ নিচিনা সেই মানুহবিলাকক আমাৰ এই সমাজবিলাকে এঘৰীয়া কৰি বৰ ডাঙৰ অন্যায় কৰিছোঁ ৰমেন এইবাৰ সমাজৰ মই তোমাৰ হৈ মাত মাতিম বুজিছা তুমিতো চুৰ ডকাইত কৰি খোৱা নাই হে সেই সমাজৰ প্ৰতিঘৰ মানুহতে সেই জন্মদিন বিয়া সবাহ যিকোনো এটা অনুষ্ঠান হ'লেই দেখোন ব্ৰইলাৰ কয়লাৰ এইবিলাকহে খায় হে সৌখিদিনাখন হৈ যোৱা বিয়াখনতো সেই কয়লাৰহে বোলে খুৱাইছে এতিয়া আকৌ তোমালোকৰ নিচিনা মানুহবিলাকক আমাৰ সমাজে ঘূৰীয়া কৰি পেলাই কিমান ডাঙৰ অন্যায় কৰিছে দেখিছা এইবাৰৰ পৰা আৰু এইবিলাক নহ'ব বুজিছা তোমালোকৰ নিচিনা মানুহবিলাক আমাৰ সমাজত আমি ৰাখিবই লাগিব মই মাত মাতিম এইবাৰৰ পৰা মই মাত মাতিম তুমি চিন্তা নকৰিবা বাইদেউ আপুনি খং নকৰিব সমাজত থাকিবলৈ পালে মোৰো ভাল লাগিব সমাজত নথকাৰ কাৰণে মোৰ বহুকেইটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল এই বছৰেকীয়া 2টা সকাম গ'ল মই উদ্ধাৰ হ'ব নোৱাৰিলোঁ পাৰে যদি আপুনি মোক শেষত সহায় কৰি দিলে মই নিশ্চয় কৃতাৰ্থ হ'ম আপোনালোকে কি ভাবে নাজানো সমাজখনত আমাৰ প্ৰয়োজন আছে নাই সেইটোও নাজানো কিন্তু সমাজখন আমাৰ প্ৰয়োজন আছে পাৰে যি বাইদেউ আমাক সমাজলৈ এইকণ উদ্ধাৰ কৰক ইয়াৰ দায়িত্ব মই আপোনাৰ ওপৰতে দিলোঁ হ'ব পাৰে যদি মোক উদ্ধাৰ কৰক তুমি চিন্তা নকৰিবা ৰমেন এইবাৰ মই যিকোনো প্ৰকাৰে হ'লেও তোমালোকৰ নিচিনা মানুহবিলাকক সমাজৰ অন্তৰ্ভুক্ত কৰিমেই ঠিক আছে বাইদেউ আপুনি তেতিয়া আগবঢ়ক মোৰ বহুখিনি কাম আছে হ'ব ফাৰ্মতে লাগোগে পোৱালিখিনি পৰহি ভৰাইছিলো যে এই পানী দিবলৈ আছে আপুনি অহাৰ কাৰণে আপোনাৰ লগতে কথা পাতিলো আপুনি যাওক মই সন্ধিয়ালৈকে নিজে গৈ পইচাকেইটা আপোনাক তুমি তোমাৰ কামত লাগাগে যোৱা মই এতিয়া